হাই ফ্ৰেণ্ডছ, আজি মই মাছৰ লগত লাও শাক বনাম। বলক তেন্তে মোৰ শাকনি বাৰীৰ পৰা শাক লৈ লওঁ। লহপহকৈ বগাই আছে মোৰ লাও গছজোপা। চাওক, কিমান ধুনীয়া। গছত লাও লাগি আছে, এইটো সৰু। এইফালে এইটো ডাঙৰ হ'ল। এইটো দুদিন পিছত খাব পাৰিম। বনালে আপোনালোকক দেখুৱাম। শাক লৈ লওঁ আগতে। এইটো আৰু এটা, এইফালে আৰু আছে। কেইবাটাও লাগি আছে। এইকেইটা সৰু। লগতে আপোনালোকক মোৰ শাকনি বাৰীখনো দেখুৱালোঁ। একদম কোমল কোমল পাতবিলাক ধুনীয়াকৈ লাগি আছে। কেইদিন ধৰি ভাবি আছিলোঁ লাও শাক দি পেলাই মাছ বনাম, পিছে বনোৱাই নহয়। চাওক কালাৰটো কিমান ধুনীয়া লাগিছে চাই পেলাই ন। একদম গ্ৰীণ কালাৰ। ঘৰৰ ফ্ৰেছ শাক। বজাৰত এনেকুৱা শাক কিনিবলৈ নাপাব, সাৰ চাৰ নিদিয়া। মই মাজত ভিডিঅ'টো অলপ কাট কৰি দি আছোঁ, নহ'লে বেছি দীঘল হৈ যায় যে ভিডিঅ'টো, সেইকাৰণে। আপোনালোকেতো চাই বুজিয়ে পাই আছে চাগে কেনেকৈ বনাই আছোঁ। চবেইতো এনেকৈ বনাব জানেই। মই শাকখিনি অলপ সময় 10% মান বইল কৰিছোঁ, কাৰণ এইটো শাকৰ যোনটো কালাৰ, সেই কালাৰটো একদম গ্ৰীণ হৈ থাকে অলপ বইল কৰিলে। পিছে পানীখিনি পেলাই নিদিওঁ, আকৌ ইয়াতে এড কৰি দিম। পানীখিনি পেলাই দিলেতো শাকৰ গোটেই ভিটামিনখিনি গুচিয়ে যাব। মাছ আগতে বাছি থৈ দিছিলোঁ, মিলাই দিলোঁ, অলপ লৰাই দিলোঁ। হৈ যাব এতিয়া। আপোনালোকে মোৰ ভিডিঅ'টো চাই পেলাই কমেণ্টত কিবা লিখিব, তেতিয়াহে ভাল লাগে। কমেণ্টত একো নিলিখে। এতিয়া দুটামান আলু পিটিকি ল'ম। জলকীয়া, পিঁয়াজ, আলু একেলগে পিটিকি ল'ম। জলকীয়া আৰু পিঁয়াজ তেলত আগতে ভাজি লৈছোঁ। তেল দি লৈছোঁ। তেলত ভাজি পেলাই বনালে আকৌ টেষ্টটো বেলেগ হৈ যায়। এনেকৈ বনালে ভালো লাগে। আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।